সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে মৈৰাবাৰীৰ একাংশ মুছলমান সম্প্ৰদায়ৰ লোকে। ৰাজ্যজুৰি হিন্দু মুছলিম চলি থকাৰ সময়তে মৈৰাবাৰীত এক ব্যতিক্ৰমী পৰিচয় দাঙি ধৰিলে অঞ্চলটোৰ বিশেষকৈ মিয়া সম্প্ৰদায়ৰ লোকে। মৰিগাঁও জিলাৰ জাগিৰোড আৰক্ষী থানাৰ অন্তৰ্গত মনসা গাঁৱৰ এগৰাকী মানসিক ভাৰসাম্যহীন ব্যক্তিয়ে পথ হেৰুৱাই উপস্থিত হৈছিল মৈৰাবাৰীত। মৈৰাবাৰীৰ লেৰুৱামুখত গাঁৱত লোকজনক প্ৰত্যক্ষ কৰে অঞ্চলটোৰ একাংশ মুছলমান সম্প্ৰদায়ৰ লোকে। লোকজনৰ প্ৰতি সন্দেহ উপজাত নিশা স্থানীয় ভেলৌগুৰি থানাৰ আৰক্ষীৰ সহযোগত লোকজনক উদ্ধাৰ কৰে আৰু নিশাই মৈৰাবাৰীত অৱস্থিত গ্ৰাম বিকাশ পৰিষদৰ আশ্ৰমত চমজি দিয়ে। আজি লোকজনৰ পৰিয়ালৰ লোকৰ সন্ধান ওলোৱাত পৰিয়ালৰ লোকে আশ্ৰমত আহি উপস্থিত হৈ লোকজনক চমজি লয়। সম্প্ৰতি সময়ত সমগ্ৰ ৰাজ্যত মুছলিম বিশেষকৈ মিয়া সম্প্ৰদায়ৰ লোকসকলক লৈ সকলোৰে ধৰণৰ ঠিক বিপৰীত ছবিৰ প্ৰতিফলন ঘটিছে। এনেধৰণৰ কাৰ্যই অঞ্চলটোত হিন্দু মুছলমানৰ ভাতৃত্ববোধ যে আজিও জীয়াই আছে সেয়া প্ৰতিফলিত কৰিলে। গ্ৰাম বিকাশ পৰিষদ মৈৰাবাৰী এই অনুষ্ঠানৰ লগত জড়িত আটাইসকল কৰ্মী অফিচাৰসকলক ধন্যবাদ দিছোঁ। মৈৰাবাৰী অঞ্চলটো মুছলিম সম্প্ৰদায় অধিষ্ঠিত এটা বৃহৎ এলেকা আৰু আজিৰ তাৰিখত ৰাজনীতি পটভূমিত সমগ্ৰ ভাৰতবৰ্ষকে ধৰি অসমত আজি মৈৰাবাৰীৰ দৰে মুছলিম সম্প্ৰদায় অধ্যুষিত অঞ্চলসমূহক বিভিন্ন ধৰণে সমালোচনা চলি আছে। কথাৰ প্ৰতি মুছলিম হিন্দু এই কথাষাৰ বাৰে বাৰে চিঞৰি থকা হৈছে, কিন্তু আজি আমি মৈৰাবাৰীত অৱস্থিত গ্ৰাম বিকাশ পৰিষদৰ যিসকল কৰ্মচাৰী তেখেতসকলে মৰিগাঁও জিলাৰ জাগিৰোড সমষ্টি মনসা মদনবৰী ধুনাব বড়ো নামৰ এজন অসহায় লোকক তেওঁলোকে আশ্ৰয় দিলে। আশ্ৰয় দি তেওঁলোকে থানাত প্ৰথমতে মেছেজ দিছিল, তাৰ পৰা ইয়ালৈকে লৈ আনিলে, যিটো আজিৰ তাৰিখত কোনোবাই কোৱাৰ দৰে একেবাৰে অসম্ভৱ। আৰু আমি সদৌ অসম কৃষক সংঘই মৈৰাবাৰী বৃহত্তৰ অঞ্চলক আমি ধন্যবাদ দিছোঁ। এই অসহায় লোকজনক তেওঁক দেখিলে, তেওঁক সাজপাৰ দেখিলে গম পাব এইজন বড়ো মানুহ হয়, এইজন খিলঞ্জীয়া হয়। তৎসত্ত্বেও আজি গ্ৰাম বিকাশ পৰিষদে অতি সন্মান সহকাৰে তেখেতক আশ্ৰয় দিছে, খোৱা বোৱা দিছে, ট্ৰিটমেণ্ট লৈছে, সম্পূৰ্ণ সুবিধা দিছে। ইয়াৰ দ্বাৰা আমি প্ৰমাণ কৰিছোঁ যে আজি অসমত শ্ৰীমন্ত শংকৰদেৱৰ এই জন্মস্থলীত হিন্দু মুছলিম নাই, ইয়াত মানৱ ধৰ্ম আছে। এই মানৱ ধৰ্মৰ আজি এটা স্পষ্ট নিদৰ্শন এই গ্ৰাম বিকাশ পৰিষদে সমগ্ৰ বিশ্ববাসীলৈ বাৰ্তা প্ৰেৰণ কৰিলে। ধুনাব বড়ো নামৰ এই ল'ৰাজনক আজি ইয়াত আশ্ৰয় দিলে আৰু তেওঁলোকৰ পৰিয়ালক অতি সন্মান সহকাৰে অৰ্পণ কৰাত আমি আটাইসকলকে ধন্যবাদ দিছোঁ। আৰু আমি আশা ৰাখিছোঁ যিটো শক্তিয়ে ভাৰতবৰ্ষতে হওক অসমতে হওক এনেধৰণৰ ধৰ্ম বিবাদ, ধৰ্ম নামত বিভিন্ন ধৰণৰ ৰণকৌশল প্ৰয়োগ কৰি আছে, আমি ভাবোঁ তেওঁলোকে এইবোৰ পৰিহাৰ কৰক। আমি সদায় মানুহ হিচাপে থাকিব লাগিব, মিলিজুলি থাকিব লাগিব। এইখন শংকৰাজানৰ দেশ, এইখন শ্ৰীমন্ত শংকৰদেৱৰ বটদ্ৰৱাৰ স্থান থকাৰ এখন মহান পুণ্যভূমি আৰু এই পুণ্যভূমিৰ যি মহত্ব, এই মহত্ব কিন্তু আজি মৈৰাবাৰীবাসী ৰাইজে এগৰাকী অসহায় খিলঞ্জীয়া ধুনাব বড়োক আশ্ৰয় দি এই নিদৰ্শন স্পষ্টভাৱে প্ৰমাণ কৰিছে যে যিসকল মানুহ তেওঁলোকে হিন্দু মুছলিম খ্ৰীষ্টান এইবোৰ নিবিচাৰে, ধৰ্ম নামত কোনো বিবাদ আনিবলৈ নিবিচাৰে, এইটো নিদৰ্শন। এই নিদৰ্শন আজি সমগ্ৰ বিশ্বলৈ যাওক, এই বাৰ্তাকে আমি আশা ৰাখিছোঁ। আমি শান্তি কামনা কৰিছোঁ। আমি মানুহ হিচাপে জীয়াই থাকিবলৈ সকলোকে আমি আহ্বান জনাইছোঁ। নেশ্যন ফাৰ্ষ্ট নিউজ গুৱাহাটী।